নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো দবাই দিয়ক। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত গণিতৰ কিছুমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে শূন্যৰ আৱিষ্কাৰকজনৰ নাম কি? শূন্য কোনে আৱিষ্কাৰ কৰিছিল বুলি আহিব পাৰে। ইয়াৰ উত্তৰটো হৈছে প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ ব্ৰহ্মগুপ্তই শূন্য আৱিষ্কাৰ কৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে প্লাছ আৰু মাইনাছ এই চিন দুটা কোনে প্ৰথম ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পঞ্চদশ শতিকাত জাৰ্মান সদাগৰসকলে প্লাছ আৰু মাইনাছ এই চিন দুটা প্ৰথম ব্যৱহাৰ কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। 4 নম্বৰ প্ৰশ্ন হৈছে মৌলিক আৰু যুগ্ম সংখ্যাটো কি? ইয়াৰ উত্তৰ হৈছে 2। 5 নম্বৰ প্ৰশ্নটো হৈছে 1 মিলিয়ন মানে কিমান? ইয়াৰ উত্তৰ হৈছে 1 মিলিয়ন মানে 1 নিযুত। 6 নম্বৰ প্ৰশ্নটো হৈছে 1 বিলিয়ন মানে কিমান? 1 বিলিয়ন মানে হৈছে 1 লাখ কোটি। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নসমূহে যদি আপোনালোকক সহায় কৰিব বুলি ভাবিছে, অনুগ্ৰহ কৰি এটা লাইক কৰক আৰু চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক। পিছৰ প্ৰশ্নটো হৈছে গণিতৰ লগত জড়িত বদমাছ শব্দটোৱে কি নিৰ্দেশ দিয়ে? ইয়াৰ উত্তৰ হৈছে সৰল অংক কৰা পদ্ধতিটো সহজে মনত ৰাখিবৰ বাবে এই শব্দটো ব্যৱহাৰ কৰা হয়। বদমাছ শব্দটোৰ ফুল ফৰ্ম হৈছে B ফৰ ব্ৰেকেট, O ফৰ অফ, D ফৰ ডিভিজন, M ফৰ মাল্টিপ্লিকেশ্যন, A ফৰ এডিশ্যন, S ফৰ ছাবষ্ট্ৰেশ্যন। বন্ধু বান্ধৱীসকল, সৰল অংকবোৰ সহজে কৰিবৰ বাবে এই পদ্ধতিটো মনত ৰাখি ল'ব। 8 নম্বৰ প্ৰশ্নটো হৈছে কোনে পাইৰ মান শুদ্ধকৈ নিৰ্ধাৰণ কৰিব পাৰিছিল? আৰ্যভট্টই পাইৰ মান শুদ্ধকৈ নিৰ্ধাৰণ কৰিব পাৰিছিল। ইয়াৰ উত্তৰটো হৈছে আৰ্যভট্ট। 9 নম্বৰ প্ৰশ্নটো হৈছে জ্যামিতিৰ হোমাৰ হিচাপে কাক কোৱা হয়? আৰ্কিমিডিছক জ্যামিতিৰ হোমাৰ হিচাপে কোৱা হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে জ্যামিতিৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ইউক্লিড। বন্ধু বান্ধৱীসকল, প্ৰশ্নটো এনেকৈও আহিব পাৰে যে ইউক্লিডে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা, তেন্তে ইয়াৰ উত্তৰটো হৈছে এলিমেণ্টছ। এইটো আপোনালোকে ভালকৈ মনত ৰাখি ল'ব। এইটোৱে আছিল এই ছেশ্যনটোৰ শেষ প্ৰশ্ন। নতুন ছেশ্যনবোৰ পাবৰ বাবে আৰু বিভিন্ন জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো দবাই দিব। ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।